জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ এটা ভাইৰেল ভিডিঅ'। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চালে বহুত ভাল লাগিব। গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবচোন। গণেশ চতুৰ্থী উদযাপন কৰাৰ সংকল্প যোৱা বছৰেই লৈছিলোঁ। বাবাক আনিম যিহেতু বাবাৰ আসন এখনতো লাগিবই। আমাৰ ফ্লেটটো সৰু, গতিকে বাবাৰ আসন আমি টিভি ষ্টেণ্ডতে পাতিলোঁ। প্ৰথমে ডেকৰেটৰ এজনৰ লগত যোগাযোগ কৰিলোঁ। বাপ্পা ঐ এইকণ জেগা সজাওঁতে যিহে দাম ক'লে, আমি ভাবিলোঁ আমি নিজে সজাম। বাবা আহিব যিহেতু বাবাৰ আসনখন আমি মৰমেৰে সজাম। একো ভাবি যোৱা নাছিলোঁ। বজাৰলৈ গ'লোঁ। শনি মন্দিৰৰ ওচৰৰে এখন দোকান, ৰাজা ষ্ট'ৰ আছিল নেকি, তাতেই দেখিলোঁ এই সেউজীয়া মেট কেকখন। তেতিয়াই ভাবিলোঁ বেকগ্ৰাউণ্ডটো গ্ৰীণ কৰি তাতে সুন্দৰ মালা ওলমাই দিম। সেই বুলিয়ে মেট কেকখন লৈ আনিলোঁ আৰু লগতে ধুনীয়া ধুনীয়া ফুলৰ মালা দেখিও লৈ আনিলোঁ। মেট কেকখনত পাৰ মেট লৈছিলে 200 টকা আৰু মালা কেইডাল যে দেখিছে এইকেইডাল চুটি কেইডাল 150 আৰু দীঘল কেইডালমান আনিছিলোঁ সেইকেইডাল 200 টকাকৈ। শ্ব'কেছটো ৰঙা ধুতি এখনেৰে ঢাকি পেলালোঁ। প্ৰথমে তলত দুটা জাপি লগাম বুলি ভাবিছিলোঁ, কিন্তু পিছত দেখিলোঁ গ্ৰীণ পেটাৰ্ণটো কণ্টিনিউ কৰিলেহে ভাল দেখিব। আমাৰ কোনো প্লেনিং নাছিল বাবে মেট কমি গ'ল। মেট বিচাৰি গ'লোঁ, কিন্তু একে মেট নাপালোঁ। 3 দিন বাবাক ৰাখিম যিহেতু ফুল বেয়া হৈ যাবও পাৰে, সেয়ে কাপোৰৰ ফুলৰ মালাৰ লগতে কেঁচা ফুলৰ মালাও লগালোঁ। সুন্দৰকৈ বাবাৰ আশীৰ্বাদত পূজা ভাগ হৈ গ'ল আৰু বাবাৰ আতিথ্য হেঁপাহ পলুৱাই কৰিলোঁ। গণপতি বাপ্পা মৰিয়া। গণেশ বাবাই আপোনালোক সকলোৰে মনৰ কামনা পূৰণ কৰক।